রে হেরাই যায় আবেলি রে। গল্প জীৱনৰ এন্ধাৰৰ একুৰা জুই। ৰচনা আৰু পাঠ প্ৰাঞ্জল পাণ্ডে। ৰিমলি বিয়া হৈ অহাৰ এবছৰ পিছতে গিৰিয়েকে তাইক এৰি বাহিৰলৈ কামৰ সন্ধানত ওলাই গৈছিল। প্ৰায় 10 বছৰে হ'ল তেওঁ ঘূৰি অহা নাই। ৰিমলিৰ জীয়েক মানসী দেউতাকক নেদেখাকৈয়ে ডাঙৰ হ'ল। ঘৰখনতো তাইক অনবৰতে কিবা নহয় কিবা কামত শাহুৱেকে দুখ দি গালি শপনি পাৰি থাকে। তাইক ঘৰৰ পৰা 17 বছৰ বয়সতেই বিক্ৰমলৈ বিয়া দিছিল। বিক্ৰম ঘৰত থাকোঁতেও তাৰ পৰা বিভিন্ন কাৰণত ঘৰুৱা নিৰ্যাতনৰ বলি হৈছিল। এই কাৰণতে তাই গিৰিয়েক ঘৰলৈ উভতি নহাটোক লৈ ভালেই পাব নে বেয়াই পাব ভাবি পোৱা নাই। দুখে ভাগৰে কাম কৰি কৰি হঠাৎ ৰমলা টিভিটো খুলি বহি লৈছিল। টিভিটো খুলিয়ে বাতৰি চাওঁ বুলি ৰিমটটো টিপিলে। লগে লগে বাতৰিত বিক্ৰমক দেখা পাইছিল। তাই আচৰিত হৈ পৰিল, কাৰণ নিউজত বিক্ৰমক এজন সন্ত্ৰাসবাদীৰ পৰিচয় দিছিল। তাই লগে লগে হতভম্ব, কাৰণ বিক্ৰম হেনো পলাতক অৱস্থাত আছে। এদিন হঠাৎ পুলিচ আহি তাইক ধৰি লৈ গৈ গিৰিয়েকৰ কথা সুধি নিৰ্যাতনৰ জৰিয়তে জেৰা কৰিলে। তাই বহুত কষ্ট পালে। তাই ক'লে তাই একো নাজানে গিৰিয়েকৰ বিষয়ে, কিন্তু কি হ'ব, পুলিচে জানো তাইৰ কথা শুনিব? সন্ধিয়া কাৰ বিষৰ মাজেৰে থানাৰ পৰা ঘৰলৈ উভতি আহোঁতে হঠাতে পদূলি সন্মুখৰ পৰা কোনোবাই মুখত সোপা মাৰি টানি লৈ গ'ল। তাই চিঞৰিবলৈ চেষ্টা কৰিলে যদিও নোৱাৰিলে। পিছত তাই চকু দুটাৰে ভালকৈ মনি মনি চাই দেখিলে সিয়া তাইৰ স্বামী বিক্ৰম। তাই উৎফুল্লিত হোৱা হাঁহি এটাই তাইক সোঁৱৰাই দিলে যে তাইৰ মনটো ভাল লাগিছে। হঠাৎ তাইৰ বাতৰিটোলৈ মনত পৰিল। সেই সুন্দৰ হাঁহিটো যেন হঠাৎ আঁতৰি দুখৰ ৰূপ ল'লে। তাই একো নাভাবি গিৰিয়েকক ঘৰৰ ভিতৰলৈ লৈ গ'ল। ঘৰৰ মানুহে মনত বহুত কষ্ট পাই বিক্ৰমক গালি শপনি পাৰিলে। ছোৱালীজনীৰ সৈতে দেউতাকক চিনাকি কৰাই দিলে, কিন্তু ছোৱালীজনীয়ে দেউতাকক দেখি ভয়হে খালে, কিয়নো বাতৰিত তাইও বাপেকক দেখিছিলে এক সন্ত্ৰাসবাদী হিচাপে। হঠাৎ দুৱাৰত টুকুৰিওৱাৰ শব্দ আহিল, মানে পুলিচ অহা বুলি তেওঁলোকে গম পালে। লগে লগে গিৰিয়েকে পিছৰ দুৱাৰেৰে খেদাই পঠিয়াই তাই আগৰ দুৱাৰখন খুলিলে মুখত এক নম্ৰ ভাৱ লৈ। পুলিচে গিৰিয়েকৰ কথা সোধাত তাই নাই অহা বুলি ক'লে, কিন্তু পুলিচে তাৰ পৰা ঘূৰি গৈ ওচৰৰ মানুহৰ পৰা বিচাৰ খোচাৰ কৰি গম পালে যে তাই মিছা কৈছে। আকৌ পুলিচে ৰমলাক ঘৰলৈ সোমাই গ'ল। হঠাৎ গিৰিয়েকে পিছৰ দুৱাৰে ভিতৰলৈ সোমাব লৈছিল। লগে লগে পুলিচে তালৈ গুলীয়ালে আৰু গিৰিয়েকক আগভেটি গুলি তাইৰ গাত লৈ ল'লে। এনেকৈ তাই তাইৰ জীৱনটো ধ্বংস কৰিলে। লগে লগে বিক্ৰম পিছৰ দুৱাৰেৰে পলাল। ধন্যবাদ।